যথেষ্ট সংখ্যক লোক ইয়াত উপস্থিত আছে। এই মঞ্চৰ পৰা ৰাজ্য চৰকাৰলৈ আপুনি কি আহ্বান জনাব বিচাৰিব? আজি আশাৰ উদ্যোগত ঢেকীয়াজুলি চাহ বাগিচাৰ প্ৰাংগণত গণঅহংকাৰ কাৰ্যসূচী বিশালভাৱে আয়োজন কৰা হৈছে। যিহেতু আপোনালোকে জানে, চৰকাৰেও জানে, সমগ্ৰ অসমৰ মানুহে জানে যে অসমৰ লগত থকা আদিবাসী চাহ শ্ৰমিকসকলক সাংবিধানিকভাৱে অনুসূচিত জনজাতি আৰু অনুসূচিত জাতিৰ মৰ্যাদাৰ পৰা বঞ্চিত কৰি ৰাখিছে। চৰকাৰে আজিলৈকে সাংবিধানিক প্ৰদান কৰা এই অধিকাৰ আদিবাসী চাহ শ্ৰমিকসকলক প্ৰদান কৰাৰ পৰা বিৰত ৰাখি চৰকাৰ অন্তৰে ৰাজনৈতিকভাৱে আদিবাসী সমাজৰ শোষণ আৰু বঞ্চনা কৰি আহিছে। আজি এই গণঅহংকাৰ কাৰ্যসূচীৰ জৰিয়তে আমি চৰকাৰলৈ দাবী জনাওঁ, আহ্বান জনাওঁ যে অতি শীঘ্ৰে জনজাতিকৰণ ইছ্যুটোক তেওঁলোকে নিষ্পত্তি কৰিব লাগে। আদিবাসী চাহ শ্ৰমিকসকলৰ চিভিল মৰ্যাদা দিব লাগিব। যদি নিদিয়ে, ইতিমধ্যে আপোনালোকে গম পাইছে, বহু কৈছে যে আগন্তুক 2021 চনৰ অসম বিধানসভা নিৰ্বাচনত বিজেপিৰ নেতৃত্বত গঠন হোৱা অসম চৰকাৰখনক উঠাই অসমৰ বিধানসভা সমষ্টিত উৎখাত কৰিব। আদিবাসী সমাজে চাহ শ্ৰমিক সমাজে বিজেপিক ভোট নিদিব, এই কথাটো আজি জনসমাৱেশত সমবেত হোৱা ৰাইজৰ উপস্থিতিয়ে প্ৰমাণ কৰিছে। লগতে আমি এটা কথা খুব স্পষ্টকৈ কওঁ যে আপোনালোকে চাওক যে বৰ্তমান মূল্যবৃদ্ধিৰ যিটো ভয়ংকৰ অৱস্থা, প্ৰতিটো বস্তুৰ আকাশলংঘী মূল্যবৃদ্ধি হোৱাৰ পাছত চৰকাৰে নিয়ন্ত্ৰণৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। যে বজাৰত এটা বস্তুৰ যেনেকৈ দাম বৃদ্ধি হৈছে, সেই দামৰ লগত চাহ শ্ৰমিকে দৈনিক লাভ কৰা মজুৰিৰ প্ৰতিযোগিতাত কিন্তু টিকিব পৰা নাই। আজি 1 কিলো আলুৰ দাম 60 টকা 50 টকা হৈছে। 1 কিলো আলুৰ দাম যেতিয়া 60 টকা 50 টকা হৈছে, মিঠাতেলৰ দাম 160 টকা হৈছে, তেনেস্থলত 167 টকাত অসমৰ চাহ শ্ৰমিকসকলক ঘৰ এখন চলোৱাটো কেতিয়াও সম্ভৱ নহয়। 167 টকাত আজিৰ বজাৰ ব্যৱস্থাত চৰকাৰৰ মুৰব্বী প্ৰশাসনিক বিষয়া বা নেতা পানী নেতাবিলাকে ঘৰ চলাই দেখাওক যে চাহ শ্ৰমিকসকলে কিমান কষ্টত 8 ঘণ্টা পৰিশ্ৰম কৰাৰ বিনিময়ত মাত্ৰ 168 টকাত ঘৰ চলাব লগা হৈছে। আমি চৰকাৰক আহ্বান জনাওঁ, ইতিমধ্যে চৰকাৰে এটা কমিটি কৰিছিল, মিনিমাম ৱেজ ইনক্ৰিজ এডভাইজৰী কমিটি কৰিছিল, ন্যূনতম মজুৰি বৃদ্ধি উপদেষ্টা সমিতি কৰিছিলে। সমিতিয়ে চৰকাৰলৈ ৰিপৰ্ট দাখিল কৰিছিল যে চাহ শ্ৰমিকসকলৰ দৈনিক পাৰিশ্ৰমিক 168 টকাৰ ঠাইত 51 টকা 33 পইচা হ'ব লাগিব। চৰকাৰে সেই ৰিপৰ্ট কাৰ্যকৰী নকৰি চৰকাৰীভাৱে তৈয়াৰ কৰা সমিতিখনকে তেওঁলোকে নক্ষাত কৰি পুনৰ তেওঁলোকে ৰিটায়াৰ্ড মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ নেতৃত্বত এটা কমিটি কৰি সেই কমিটি এজনীয়া কমিটিয়ে এটা ৰিপৰ্ট দাখিল কৰিছে যে তেওঁলোকে মাত্ৰ চাহ শ্ৰমিকসকলক 194 টকা হাজিৰা দিব। আমি 194 টকা হাজিৰাৰ কাৰণে চৰকাৰক আবেদন নিবেদন কৰা নাই। চৰকাৰে সদিচ্ছা প্ৰকাশ কৰক, 168 টকাৰ ঠাইত 351 টকা 33 পইচা যিটো আইনগত মৰ্যাদাগত মজুৰি সেইটো প্ৰদান কৰিব। একেমতে আৰু এটা কথা আমি উল্লেখ কৰিছোঁ, আজি মূল বিষয় গণঅহংকাৰ কাৰ্যসূচীৰ মূল বিষয় যে চৰকাৰে কৈছিল যে আমি 1 লাখ খিলঞ্জীয়া মানুহক ভূমিপট্টা প্ৰদান কৰিম। অসমত কোটিতকৈ বেছি চাহ শ্ৰমিক আদিবাসী লোক আছে। 856খন বাগানত প্ৰায় 8 লাখতকৈ বেছি স্থায়ী অস্থায়ী কৰ্মচাৰী শ্ৰমিক আছে। কোনো এখন বাগিচাৰ শ্ৰমিকক তেওঁলোকে শ্ৰমিকে বসবাস কৰি থকা ঘৰৰ বিপৰীতে ম্যাদী পট্টা প্ৰদান কৰা নাই। চিলিগুড়িত মাটিৰ ম্যাদী পট্টা দিয়াৰ প্ৰভিজন ইতিমধ্যে 2007 চনৰ পৰা চলিয়েই আছিল, তাৰ আগতো আছিল। সেইটোকে চৰকাৰে কৰি চাহ শ্ৰমিকসকলক ম্যাদী পট্টা দিয়াৰ জেগাত অন্যান্য মানুহক কিন্তু ম্যাদী পট্টা দি আছে। আৰু কাৰণ দৰে চৰকাৰে এই কথাটো প্ৰমাণ কৰিব বিচাৰিছে যে 1 লাখ খিলঞ্জীয়া মানুহক ম্যাদী পট্টা দিয়াৰ নামত চাহ শ্ৰমিকসকল যে প্ৰকাৰান্তৰ খিলঞ্জীয়া নহয়, চৰকাৰে কিন্তু কঠোৰভাৱে এই কথাটো প্ৰতিষ্ঠা কৰিছে। আমি চৰকাৰলৈ কওঁ, আমি 6টা প্ৰজন্ম চাহ বাগিচাত কাম কৰি অসমক সোণৰ অসম হিচাপে গঢ়ি বিশ্বত আমি প্ৰতিষ্ঠা কৰিছোঁ, চিনাকি কৰিছোঁ। বিশ্বত অসমক চিনাকি কৰাই দিয়া চাহ শ্ৰমিকসকলৰ ন্যূনতম মাটিৰ অধিকাৰ তেওঁলোকে আজিলৈকে খৰ্ব কৰি ৰাখিছে। সেই অধিকাৰ অতি শীঘ্ৰে প্ৰদান কৰি ম্যাদী পট্টা সকলো চাহ বাগিচাৰ কৰ্মৰত চাহ শ্ৰমিক আৰু চাহ বাগিচাত বসবাস কৰা প্ৰতিটো কোঠালিৰ বিপৰীতে কোৱাৰ্টাৰৰ বিপৰীতে চাহ শ্ৰমিকসকলৰ ম্যাদী পট্টা দিব লাগিব। এই কথা আমি স্পষ্ট কৰিছোঁ। আৰু এটা আমি কথা কওঁ যে চৰকাৰে বৰ্তমান সাংঘাতিক জনগণ বিৰোধী নীতিবিলাক কৰিছে। আজি আমাৰ এই মাটি বাৰীৰ অভাৱত ঠাইত এতিয়া তেওঁলোকে নতুনকৈ নটিফিকেশ্যন কৰিবলৈ লৈছে। বিদেশী সংস্থাপনৰ বিষয়টো পুনৰ আহিছে। তেওঁলোকে নাগৰিকত্ব বিদেশীসকলক দিবৰ কাৰণে তাক থিৰাং কৰিছে। আমি চাহ বাগানৰ কোনো কামটো বিদেশী সংস্থাপিত কৰিবলৈ নিদিওঁ। আৰু চৰকাৰে যদি তেনেকুৱা ষড়যন্ত্ৰমূলক কাৰ্য চাহ বাগিচাৰ মাটিত ভূমিত যদি কৰিবলৈ অসম কিন্তু তেওঁলোকে ৰক্ষা কৰাৰ ঠাইত অসমক ধ্বংস কৰিবলৈ বিচাৰিব। আৰু এই ধ্বংসৰ পক্ষত অসমৰ আদিবাসী চাহ শ্ৰমিক ৰাজ নাই। আমি আমাৰ বাগান, আমি আমাৰ মাটি, আমি আমাৰ অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে যিকোনো পৰ্যায়ত সংগ্ৰাম কৰিবৰ কাৰণে ভাগ্য এই কথাটো চৰকাৰক আমি সকীয়াই থৈছোঁ। আৰু অনাগত 2021 চনত এই গণঅহংকাৰৰ জৰিয়তে শোণিতপুৰ, ওদালগুৰি,
বাক্সা জিৰাং বিশ্বনাথ ডিষ্ট্ৰিক্টৰ আটাইকেইটা বিধানসভা সমষ্টিৰ পৰা বিজেপি দলক আমি সম্পূৰ্ণ সাম্ৰাজ্য উৎখাত কৰাৰ পৰিকল্পনা কৰিছোঁ আৰু পৰিকল্পনা সাকাৰত 2021 চনে কিন্তু বিজেপি আৰু এটা কথা, আপোনালোকৰ নেতা পল্লৱ লোচন দাস তেওঁ আছে, সাংসদ হৈ আছে, আগতে মন্ত্ৰী আছিলে, তেওঁ জনগোষ্ঠীটোৰ কাৰণে কোনো ধৰণৰ চিন্তা নকৰিলে নেকি? নহয়, তেওঁলোকে জনগোষ্ঠীটোৰ কাৰণে চিন্তা কৰিছে কেনেকৈ কিমান টকা জনগোষ্ঠীটোক বাৰম্বাৰ আৰু বিক্ৰী কৰিব পৰা যায়। তেওঁলোকৰ চিন্তাবিলাক তেনেকুৱা। তেওঁলোকে ইতিবাচক চিন্তা কৰাহেঁতেন, পাৰ্লামেণ্টত যদি গোটেই চাহ শ্ৰমিকৰ ইছ্যুবিলাক তেওঁলোকে যদি ৰেজ কৰাহেঁতেন, বা অসম বিধানসভাৰ যিবিলাক আমাৰ সদস্য আছে সেই সদস্যবিলাকে যদি ইছ্যুবিলাক ৰেজ কৰাহেঁতেন, নিশ্চিতভাৱে চৰকাৰ বাধ্য হ'লহেঁতেন। বৰঞ্চ তেওঁলোকে কি কৰিছে, কেইদিনমান আগত পল্লৱ লোচন দাসে কৈছিল যে চাহ শ্ৰমিকসকলে 351 টকা 33 পইচা হাজিৰা বিচৰাটো যুক্তি। আৰে পল্লৱ লোচন দাস, যিখিনি মানুহৰ প্ৰতিনিধিত্ব কৰাৰ নামত যিবিলাক মানুহে আপোনাক ভোট দি, যিটো শ্ৰেণী আপোনাক ভোট দি ৰজা পাতিলে, সেই ৰজা হোৱাৰ পাছত সেই শ্ৰমিক শ্ৰেণীৰ মানুহক প্ৰতাৰণা কৰিবৰ কাৰণে আমি ঠিকাদাৰ তাক পতা নাছিলোঁ। আজি তেওঁ আমাক ঠগিবৰ কাৰণে, প্ৰতাৰণা কৰিবৰ কাৰণে, বিজেপি আৰু কোম্পানীৰ মালিক গোষ্ঠীৰ চাপলুচি কৰিবৰ কাৰণে তেওঁ কাম কৰিছে। আগন্তুক দিনত পল্লৱ লোচন দাসে গম পাব যে আদিবাসী চাহ শ্ৰমিকসকলক প্ৰতাৰণা কৰাৰ ফলাফল কি হ'ব। আজি আমি এই মঞ্চৰ পৰা সকীয়াই দিছোঁ। আজি গণহংকাৰ স্বাভাৱিক গণহংকাৰ নহয়, ক্ষোভৰ বহি প্ৰকাশ হৈছে, বঞ্চনাৰ বহি প্ৰকাশ হৈছে, নিষ্পেষণ নিৰ্যাতনৰ বহি প্ৰকাশ হৈছে। গতিকে আমি পল্লৱ লোচন দাস সমন্বিত সকলো মন্ত্ৰী বিধায়ক সাংসদক কৈছোঁ যে চাহ শ্ৰমিক আদিবাসীৰ ভোটেৰে নিৰ্বাচিত হৈ চাহ শ্ৰমিক আদিবাসীৰ সমস্যাসমূহৰ প্ৰতি পিঠি দি যি ৰাজনীতি তেওঁলোকে কৰিছে, এই ৰাজনীতি অচিৰে তেওঁলোকে বন্ধ কৰিব লাগিব আৰু আমি অন্ততঃ বন্ধ কৰি পেলাম, এই কথাটো আজি নিশ্চিত। ঠিক আছে, ধন্যবাদ।